স্বাগতম জনাইছোঁ আপোনালোকক অসমৰ প্ৰথমটো ডিফেন্স চেনেল তেজছলৈ, য'ত আপোনালোকক ডিফেন্স সম্বন্ধীয় তথ্য পাতিৰ লগতে পৰীক্ষাত আহিব লগা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ সহজতে ডিছকাছ কৰা হ'ব। তো বলক আৰম্ভ কৰোঁ এই ডিফেন্সৰ নতুন যাত্ৰা। আজিৰ এই ভিডিঅ'টোত পদাৰ্থ বিজ্ঞানৰ ডিফেন্সত প্ৰায়ে আহি থকা এককসমূহৰ বিষয়ে আলোচনা কৰিম। আহক এতিয়া এককনো কি এটা এক্সাম্পলৰ সহায়ত ভালদৰে জানি লওঁ। ধৰা হ'ল আপুনি দোকান এখনলৈ গৈছে আৰু তাৰ পৰা 1 কিলোগ্ৰাম আলু নাইবা 1 লিটাৰ তেল আনিলে। ইয়াতে কিলোগ্ৰামটো হৈছে এটা একক আৰু লিটাৰটো হৈছে আন এটা একক। এতিয়া আপুনি এককৰ ধাৰণাটো পালে আৰু এই এককসমূহক দুটা ভাগত ভাগ কৰা হৈছে। ইয়াৰে এটা হৈছে ফাণ্ডামেণ্টেল ইউনিট আৰু আনটো হৈছে ডিৰাইভ ইউনিট। ফাণ্ডামেণ্টেল ইউনিটবোৰ ইণ্ডিপেণ্ডেণ্ট, অৰ্থাৎ ই বেলেগ আন এককৰ ওপৰত নিৰ্ভৰ নকৰে, আৰু ডিৰাইভ ইউনিটবোৰ ই দুটা বা তাতোধিক ফাণ্ডামেণ্টেল ইউনিট লগ হৈ এটা একক গঠন কৰে। এতিয়া এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ ভেল'চিটি বা বেগৰ এছআই এককটো। ইয়াতে ভেল'চিটি বা বেগৰ এছআই এককটো আপোনালোকে চাওক। ইয়াতে মিটাৰ আৰু ছেকেণ্ড এই দুটা ফাণ্ডামেণ্টেল ইউনিট লগ হৈ এটা একক হৈছে। ইয়াৰ মিটাৰ হৈছে লেংথ বা দৈৰ্ঘ্যৰ এছআই একক আৰু টাইম বা সময়ৰ এছআই একক হৈছে ছেকেণ্ড। আহক এতিয়া ফাণ্ডামেণ্টেল ইউনিট 7টাৰ বিষয়ে ভালদৰে জানি লওঁ, কাৰণ ডিফেন্সত প্ৰায়ে ইয়াৰ এছআই এককবোৰ সুধি থাকে। এতিয়া লেংথ বা দৈৰ্ঘ্য, ইয়াৰ এছআই একক হৈছে মিটাৰ আৰু ইয়াক এম আখৰেৰে বুজোৱা হয়। মাছ বা ভৰ, ইয়াৰ এছআই একক হৈছে কিলোগ্ৰাম আৰু ইয়াক কেজি আখৰেৰে বুজোৱা হয়। টাইম বা সময়, ইয়াৰ এছআই একক হৈছে ছেকেণ্ড আৰু ইয়াক এছ আখৰেৰে বুজোৱা হয়। ইলেক্ট্ৰিক কাৰেণ্ট বা বিদ্যুৎ প্ৰবাহ, ইয়াৰ এছআই একক হৈছে এম্পিয়াৰ আৰু ইয়াক এ আখৰেৰে বুজোৱা হয়। টেম্পাৰেচাৰ বা উষ্ণতা, ইয়াৰ এছআই একক হৈছে কেলভিন আৰু ইয়াক কে আখৰেৰে বুজোৱা হয়। লুমিনাছ ইণ্টেনচিটি আৰু ইয়াৰ এছআই একক হৈছে কেণ্ডেলা আৰু ইয়াক চি ডি আখৰেৰে বুজোৱা হয়। এমাউণ্ট অফ ছাবষ্টেঞ্চ বা পদাৰ্থৰ পৰিমাণ, ইয়াৰ এছআই একক হৈছে মল আৰু ইয়াক চিম্বল MOL-এৰে বুজোৱা হয়। এই ফাণ্ডামেণ্টেল ইউনিট 7টা মনত ৰাখিবলৈ আমি এটা শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰিম। এই শ্বৰ্ট ট্ৰিকটো হৈছে LM তেতলা। এতিয়া আপোনালোকে কেটলিৰ বিষয়ে সকলোৱে গম পায়। কেটলিত আমি পানী গৰম কৰোঁ নাইবা চাহ কৰাত ব্যৱহাৰ কৰোঁ। সেই কেটলিটোক আমাৰ কথিতত কেটলা বা তেতলা বুলি কয়। এতিয়া এই শ্বৰ্ট ট্ৰিকটো আমি এনেদৰে মনত ৰাখিম, LM কোম্পানীৰ তেতলা এটা আনিছোঁ পানী গৰম কৰিবলৈ। তেতিয়া আমাৰ এক্সামত এই ফাণ্ডামেণ্টেল ইউনিট 7টা আহিলে ৰৈ নাযাব, লিখিব পাৰিম। এতিয়া স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশিৰ বিষয়ে জানিলেও আহক। স্কেলাৰ ৰাশিৰ মান আছে কিন্তু ডিৰেকশ্যন নাই, আৰু ভেক্টৰ ৰাশিৰ মান আৰু দিশ দুয়োটা আছে। এতিয়া স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশিৰ কেইটামান এক্সাম্পল লৈ লওঁ আহক। স্কেলাৰ ৰাশিৰ এক্সাম্পল হিচাপে আপুনি মাছ, স্পীড, ভলিউম, ৱৰ্ক, টাইম, পাৱাৰ, এনাৰ্জি এটচেট্ৰা ল'ব পাৰে। এইবোৰৰ কেৱল মানহে আছে, ইয়াৰ দিশ নাই। আৰু ভেক্টৰ কোৱান্টিটিৰ এক্সাম্পল হ'ল ডিছপ্লেচমেণ্ট, ভেল'চিটি, এক্সিলাৰেশ্যন, ফ'ৰ্চ, মমেণ্টাম, টৰ্ক এটচেট্ৰা। এইবোৰৰ মান আৰু দিশ দুয়োটা আছে। আহক এতিয়া ডিষ্টেঞ্চ বা দূৰত্ব, ডিছপ্লেচমেণ্ট বা সৰণৰ বিষয়ে জানি লওঁ। ডিষ্টেঞ্চ বা ডিছপ্লেচমেণ্টৰ বিষয়ে জানিবলৈ আমি এই কাষৰ চিত্ৰটোলৈ মন কৰোঁ। ধৰা হ'ল আপুনি এই বিন্দুৰ পৰা এই একা বেকা ৰাস্তাটোৰে গতি কৰি আছে আৰু বি বিন্দুত আহি আপুনি ৰৈ গ'ল। এতিয়া এই একা বেকা ৰাস্তাটোৰ দিশখিনিয়েই হ'ব ইয়াৰ দূৰত্ব, আৰু আপুনি এই এ বিন্দু আৰু বি বিন্দুৰ মাজেৰে এডাল সৰল ৰেখা টানি দিলে এই সৰল ৰেখাডালৰ ন্যূনতম দূৰত্বখিনিয়েই হ'ব ইয়াৰ ডিছপ্লেচমেণ্ট বা সৰণ। ইয়াত ডিষ্টেঞ্চ হৈছে স্কেলাৰ ৰাশি আৰু ইয়াৰ মান সদায় পজিটিভত ওলাব, কিন্তু ডিছপ্লেচমেণ্ট হৈছে ভেক্টৰ ৰাশি আৰু ইয়াৰ মান পজিটিভ, নিগেটিভ নাইবা 0 হ'ব পাৰে। আহক এতিয়া স্পীড নাইবা দ্ৰুতি, ভেল'চিটি নাইবা বেগৰ বিষয়ে এক্সাম্পলৰ সহায়ত ভালদৰে জানি লওঁ। ধৰা হ'ল আপুনি এটা একা বেকা ৰাস্তাৰে 40 কিলোমিটাৰ/আৱাৰত গৈ আছে। এইটো হ'ব আপোনাৰ স্পীড, কাৰণ একা বেকা ৰাস্তা এটাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট দিশ নাই। নাইবা আপুনি এটা পোন ৰাস্তাৰে 40 কিলোমিটাৰ/আৱাৰত গৈ আছে। এইটো হ'ব আপোনাৰ বেগ, কাৰণ পোন ৰাস্তা এটাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট দিশ নাই। এতিয়া ইয়াত স্পীড হৈছে স্কেলাৰ কোৱান্টিটি আৰু ভেল'চিটি হৈছে ভেক্টৰ কোৱান্টিটি, আৰু ইহঁত দুয়োটাৰ এছআই একক হৈছে মিটাৰ পাৰ ছেকেণ্ড। আহক এতিয়া এক্সিলাৰেশ্যন বা ত্বৰণৰ বিষয়ে এক্সাম্পলৰ সহায়ত ভালদৰে জানি লওঁ। ধৰা হ'ল আপুনি এখন বাইকেৰে 40 কিলোমিটাৰ/আৱাৰ বেগত গৈ আছে, আৰু কিছু সময় পিছত এই বেগ হ'লগৈ 60 কিলোমিটাৰ/আৱাৰ, আৰু কিছু সময় পিছত ইয়াৰ স্পীড হ'লগৈ 80 কিলোমিটাৰ/আৱাৰ। এনেদৰে আপুনি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গাড়ীখনৰ স্পীড বঢ়াই আছে। এইটোৱে হ'ব
গাড়ীখনৰ এক্সিলাৰেশ্যন বা ত্বৰণ। এতিয়া এক্সিলাৰেশ্যনৰ ওপৰত আপোনাক কুৱেশ্যন সুধিব পাৰে, এক্সিলাৰেশ্যন স্কেলাৰ ৰাখি নে ভেক্টৰ ৰাখি? তেতিয়া আপুনি ক'ব লাগিব এক্সিলাৰেশ্যন এটা ভেক্টৰ ৰাখি, কাৰণ ইয়াৰ নিৰ্দিষ্ট দিশ থাকে আৰু ইয়াৰ এছআই একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু যদি এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে তেতিয়াহ'লে আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। এতিয়া আপোনালোকে ডিফেন্স সম্বন্ধে আৰু যদি অধিক তথ্য জানিব বিচাৰে বা এই বিষয়ে পঢ়িব বিচাৰে তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে আছাম সেৱা, বা আমি তলত ইয়াৰ লিংকটো দি দিছোঁ। ইয়াৰ জৰিয়তে আপোনালোকে গৈ আমাৰ পৰ্টেলত পাব। ইয়াত পৰ্টেলত ডিফেন্স সম্পৰ্কে বিভিন্ন তথ্য পাতি লগতে ডিফেন্সৰ কুইক জব আপডেট ইয়াত পাব। গতিকে আমাৰ ৱেব পৰ্টেলত যাবলৈ আপোনালোকে নাপাহৰিব। এতিয়া অলপ ৰ'বা, আমি বহুত কথা ডিছকাশ্যন কৰিলোঁ, গতিকে এতিয়া দেখোন ভিডিঅ'টোৰ তলত থকা বুঢ়া আঙুলিটোত টিপি যাবা। এতিয়া তলমুৱাকৈ থকা বুঢ়া আঙুলিটো নহয়, কিন্তু ওপৰমুৱাকৈ থকা বুঢ়া আঙুলিটোহে। লগতে যিমান তোমাৰ বন্ধু আছে ডিফেন্সৰ বিষয়ে অধ্যয়ন কৰি থকা, তাহাৰ লগত দেখোন ভিডিঅ'টো শ্বেয়াৰ কৰবা, লগতে যাওঁতে ভগৱানৰ নামত ঘণ্টিটোত কোবে যাবা একবাৰ। ৰ'বা, এটা বস্তু পাহৰিয়ে গ'লোঁ ক'বা। তলত যি ৰঙা আখৰ দি লেখা আছে ছাবস্ক্ৰাইব বাটনটো, সেইটো টিপি যাবা। আৰু দেৰি নহয়, ইটাই কৰা, কাৰণ শুভ কামত দেৰি কৰিব নালাগে। ধন্যবাদ।